ফাইনেলি আজি ভেকচিন লোৱা হৈ গ'ল আৰু আমি আজি ল'লোঁ লখিমপুৰ ডিজু বুলি কয় কিমিনলৈ যোৱাৰ আগতে পায় ডিজু লখিমপুৰ টাউনৰ ছাইডে নহয় অলপ অপজিট ছাইডত হৈ যায় বাগানত দি আছিলে বাগানৰ চব কৰ্মচাৰীকে দি আছিলে তাৰপিছত আমিও গম পালোঁ আমিও লৈ ল'লোহি বাহিৰা মানুহ তেনেকৈ দিয়া নাই মানে যোনখিনি বাগানৰ মানুহ নহয় তেওঁলোকক দিয়া নাই কিন্তু আমি খুব 25জন মানক দিলে আমি 6-7 নম্বৰ মানতে পাই গ'লোঁ চবে ল'লে ভাইটি আহিছে আপোনাৰ ভণ্টি চবে ল'লোঁ মাহীও আহিছিলে ফাইনেল ল'লোঁ কিন্তু ইমান বেয়াকৈ দিলে মানে তেজ ওলাই গৈছে মোৰ পূৰা মানুহজনে এনেকুৱা জুচে ভৰাইছে নাৰ্ছগৰাকীয়ে পূৰা বিষাই গৈছে হাত ৰাতিৰে কি হয় নাজানো আৰু আপোনালোকে একেবাৰে আৰম্ভণিৰ পৰা ভিডিঅ'টো চাই যাওক আৰু তাত অলপো মানে ভিডিঅ' কৰিবলৈ সুযোগ পোৱা নাছিলোঁ সেইকাৰণে ভালকৈ একো কৰা নহ'লে এতিয়া অলপমান আগলৈ আহিছোঁ চাই যাওঁ বুলি বাগানখন আৰু পিছফালে এইটো বহুত ধুনীয়া এটা ভিউ আছে এয়া আৰু ইফালেও আছে আমি তিনিটা আহিলোঁ আৰু ভণ্টি এজনী আৰু লগৰ ল'ৰা এটা আছিলে সিহঁত আহিবই নোৱাৰিলে আমি তিনিটা এইখিনিলৈকে আহিলোঁ যামগৈ আৰু বেছি সময় নকৰোঁ আৰু আজিৰ কাৰণে এতিয়া কেইদিনমান টেঙা চেঙা খাব নোৱাৰিম বোলে এইটো ফাৰ্ষ্ট ড'জ ল'লোঁ আজি তো আপোনালোকেও লৈ ল'ব লৈ থোৱাটো ভাল নিজৰ কাৰণে ये है कोरोना वैक्सीन का टिकट दिखा दो तुम्हारा भी आपका टिकट दिखाओ क्या है 8 धुनिया मुख হেৰি কৰি দিয়ে গৈ থাকিম মই জিমত ভেকচিন ল'বৰ কাৰণে লাইন পাতি আছে চব বহি আছে জেগাই জেগাই বৰষুণে দিলে বাপৰে বহুত দীঘল দেখোন ছাতি লেকে আও এইটো চাইডত ইয়ালৈকে আছে আৰু নাই বাকী ইফালে আছে স্কুটি আমাৰ স্কুটি বৰষুণ আহি গ'ল ছাতি নানিলোঁ বাকী আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবিলাক প্লেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন হেডষ্ট এয়া এইফালে মানুহ আছে ইয়ালৈকে লাইন গোটেইখিনি ये हम है ये हमारा भाई है और इधर 2 मास्क पहनने वाला आदमी है और पीछे बहुत बारिश है हम पूरा भीग रहे हैं सब चीज़ ले लग আমি আজি বাগানত ল'বলৈ আহিছোঁ ভেকচিন এইফালে মানুহ ডিষ্টেঞ্চ মেইনটেইন কৰি বহি আছে এইফালে আছে মানুহৰ এইফালে বাগানৰ ষ্টাফৰ লাইন বাকীবিলাক আমি বাহিৰৰ মানুহ ষ্টাফৰ নহয় ভাইটি আৰু লগৰ এজন গৈছে এতিয়া আমি যাম এতিয়া লাহেকৈ কোৱা অনুভৱ ভেকচিন ল'বলৈ অহা ভেকচিনটো ল'লেহে গম পাম ভয় লাগি আছে এয়া পান কাৰ্ড আধাৰ কাৰ্ড লৈ আহিছোঁ লৈ লওঁ চাওঁ তাৰপিছত কিবা হয় নেকি তো এইফালে আমাৰ যাম ক'লে এইফালে আমাৰ হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন এয়া অলপ কাগজ পাতি লৈ আহি আছোঁ খায়ো লৈছে ভেকচিন ল'মেই ফাইনেলি আহি গ'লোঁ এইফালে আমাৰ মাহীয়ে ল'লেনে এই এইফালে মাহীয়ে ল'লোঁ তুমি আগত তেজ উলিয়াই এইফালে আমাৰ চব ভেকচিন লোৱা পাৰ্টি ল'লে ইহঁতে মোৰ বিষাইছেহে ঘৰত গৈ কি অৱস্থা ঠিক নাই অনুভৱটো কৈ যোৱা সি ভেকচিন লৈহে খেলিহে আছে কোৱা অনুভৱ Hey dosto, I am feeling good dosto. Holy moly guys. Holy moly guys, এইফালে ল'বলৈ আছে মানুহ Feeling corona free guys. Corona free. একো corona free নহয়, গা বিগ ফিলিং। বাগান, ডিজু বাগান, এয়া এইফালে হেতৰ ফটোশ্বুট চলিছে। ময়ো কৰিম অকমান ধুনীয়া জেগা। এইফালে চবফালে সেউজীয়া হৈ আছে।
আৰু এফালেতো ডাঙৰ বিলৰ নিচিনা আছে। ফাইনেলি ভেকচিন লোৱা হৈ গ'ল। পাপাই সদায় কৈ আছিলে ভেকচিনটো লৈ ল'বা, মই যিহেতু ইয়াত আছোঁ, পাপাহঁতৰ লগত নাই, মা পাপাহঁতৰ লগত, সেইকাৰণে সদায় চিন্তা কৰি আছিলে, কৈ আছিলে ভেকচিনটো যদি পোৱা লৈ ল'বা বুলি। ল'লোঁ ফাৰ্ষ্ট ড'জটো, ছেকেণ্ড ড'জটো চাগে খুব বেছি 3 মাহমানৰ পিছত আকৌ ল'ব লাগিব, 84 দিন পিছত ল'ব লাগে বুলি কৈছে। তো আজি ফাইনেলি হৈ গ'ল। বিষাইছে হাতখনকে গধুৰ এনেকুৱা লাগিছে বহুত ফুলি গ'ল নেকি, আৰু দেখিছে তেজ ওলাই গৈছে। হাই জীৱন। চবফালে গ্ৰীনেৰী, এয়া চাহ বাগানৰ মাজত, বাকী এইফালে আমাৰ স্কুটি বাহন চব আছে, স্কুটি বাইক। আগতে আমি যোনটো জেগাত আছিলোঁ তাৰ ওচৰতো বাগান আছিলে, কিন্তু এতিয়া নাই, ইয়াতে আহিছোঁ। নাৰ্ছজনীয়ে ইমান বেয়াকৈ দিছে, পূৰা তেজ ওলাইছে, কাৰো তেজ ওলোৱা নাই, মোৰ একে এই হপাত তেজ উলিয়াই দিছে, এতিয়া শুকাই গ'লে অলপমান। কি নাৰ্ছ, ভালকৈ বেজীটো দিবলৈ নাজানে। বেছি টাইম নকৰোঁ, আমি পাৰ্মিশ্যন লৈ অহা নাই বাগানত, তেনেকৈ বেলেগ মানুহ এলাও নকৰে, মানে বাহিৰৰ মানুহ। আমি তেতিয়া বাহিৰৰ ন, নিচাহঁত আছে, ভাইটিহঁতৰ নিচাহঁত আছে, কিন্তু এইফালে আহিবলৈ দিয়া নাছিলে, সিহঁত দুটা সেইকাৰণে আহিব নোৱাৰিলে, তাতে ৰৈ গ'ল, আমি 3টাহে আহিব পালোঁ। এতিয়া আৰু এটা লোকেশ্যন চাই আহোঁগৈ, লোকেশ্যন এয়া পূৰা লখিমপুৰত আমাৰ ধুনীয়া ধুনীয়া প্লেচ আছে, কিন্তু চাবলৈ আহিব পাৰে আপোনালোক। বাগানৰ মাজে মাজে আমি গৈ আছোঁ আৰু এটা বেলেগ জেগালৈ। ক'লৈ যাবা ঐ? সোনকালে যাব লাগিব আকৌ। সি আমাক লৈ আহিছে, গৈ আছোঁ তাৰ পিছে পিছে, কিন্তু বেছি দেৰি কৰিব নোৱাৰি, আৰু তাতে ভেকচিনটো লোৱা বিষাই আছে অকণ অকণ। তাইৰো অনুভৱ ক'বা হা, ভেকচিন লোৱাৰ অনুভৱ। এনেকুৱা লাগিছে একদম ফুলি পেলাই, মানে বহুত ডাঙৰ হৈ গ'ল নেকি হাতখন, তেনেকুৱা লাগিছে। ৰাতিলৈহে আৰু দেখা যাব কি হয়। ৰাতি বিহু খাব লাগিব নে কি হ'ব ঠিক নাই। আমি অথনি বাগানৰ পৰা আহিলোঁ ইয়ালৈ, আপাহঁতৰ ঘৰলৈ। ইয়াতে আহি পেলাই অলপ আৰাম কৰি ভাত পানী খালোঁ, এতিয়া যাবলৈ ওলাইছোঁ। মাহীহঁত আৰু এগৰাকী আপা ঘৰত আছেগৈ। তো আজি ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰোঁ, গাটো ইমান বেছি ভাল লাগি থকা নাই। তো আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যদি এতিয়ালৈকে কোনোবাই লোৱা নাই তেন্তে ভেকচিনটো লৈ ল'ব, নিজৰ কাৰণে ভাল, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।